নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল আৰু মোৰ নেটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু এয়া আমি টাউনত আহি আছোঁ, সন্ধিয়াকৈ বেতৰ চোফা চাবৰ কাৰণে আহিছোঁ আৰু এয়া আহি আছোঁ আৰু পচন্দ হ'লে আজি অৰ্ডাৰ দিম আৰু নহ'লে আৰু বেলেগ দিনা চাম বুলি আহিছোঁ। এয়া চাই আছোঁ এইকেইখন মানুহজনে লিখি আছে কাৰণে আমাৰ ৰুণৰ লিখাৰ কাৰণে পেন আৰু বহি টানি আছে। আমি এতিয়া ৰেষ্টুৰেণ্টত আহিছোঁ আৰু এয়া অৰ্ডাৰ দিছিলোঁ। আহি পেলাই আমাৰ ৰুণে আৰম্ভ কৰিছে, ইফালে পাপাকে আৰম্ভ কৰিছে, এইফালে ৰুণে আৰম্ভ কৰিছে আৰু তাকে খাই লওঁ। ৰুণ কি খাইছা তুমি? কি খাইছা? আমাৰ ৰুণে চব গুটি বাচি আছে। আহি পেলাই বেতৰ চোফা আৰু অৰ্ডাৰ দি থৈ আহিছিলোঁ আৰু এয়া বেতৰ চোফা মানে দুজনী এখন আনিলোঁ, এই দুখনে আনিলোঁ আৰু এইখন টি টেবুল আনিছোঁ আৰু এইটো মূৰা আনিছোঁ। এয়া এতিয়া ৰুণে মোৰ কাণফুলি লাৰি আছে। এইটো ৰুণ, তুমি কাণফুলি লাৰি আছা নেকি? অঁ, তুমি নিপিন্ধে, তুমি নৰা হাঁহ আছে। সেয়া মাহে পিন্ধে, মাহী পিন্ধে, মা পিন্ধে, হয় না? মাহী পিন্ধে, মা পিন্ধে। এই তলৰ টুপি এটা পেলাই আছে সি। ৰুণ চাইচোন, ৰুণ তোমাৰ এইখন কেনেকুৱা লাগছে? তোমাৰ টি টেবুলখন কেনেকুৱা লাগছে? ভাল লাগছে? ভাল লাগছে না? সেইটো ভাল লাগছে? এয়া ভাল লাগছে নে তোমাৰ? ভাল লাগছে বোলে তাৰ। ৰুণৰ পচন্দ হৈছে। ইয়াতে বহা, আজিবা তুমি এইখনত বহিবি দে ধুনু। অঁ, এইখনত তুমি বহিবি দে। পাপা এইখনত বহিব, পাপা এইখনত বহিব, তুমি এইখনত বহিবি। সি চিয়াৰত নিজে বহিব পাৰে আৰু নিজে বহিলা। ৰুণ এইখনত আজিবা তুমি বহিবি দে ৰুণ। এইখনত পাপা বহিব, মই টুলখনত বহিম, হ'বনে? নাখায় নাখায় নাখায়। তোমাক ইয়াতে চাহ দিম দে ধুনু, তুমি চাহ খাবা? ইয়াতে তোমাক চাহ দিম, তুমি চাহ খাবা দেই। অঁ, আহি পেলাই পাৰ্চেল এটা আৰু ৰুণ আৰু মই এতিয়া খুলি যাওঁ। তাৰ খুলিবই লাগে, এইটোত কি আছে সি চাওঁৱেই, চাই আছোঁ বাৰু। সেইটো খুলিম দেই। এইটো সেনেকৈ নাখায় নহয়, এইটো বাকলি এৰি খায়। এইটো এনেকৈ লৈ
এয়া ৰুণ ৰেডি এতিয়া সি তাত ওলাইছি মানে সি এতিয়া যাবাই লাগে এয়া এতিয়া ৰখি আছে ওলাইছি মানে সি যাব লাগে যিহেতু আজি দেওবাৰ ভাবিলোঁ আজি দুপৰীয়া দুটা ফেমিলি মিলি বাহিৰতে খাওঁ আৰু পিছবেলা বজাৰ কৰিম আৰু এতিয়া আমি এয়া আজাদ ৰেষ্টুৰেণ্টত আছোঁ আৰু চিকেন টিক্কা আৰু মাটন বিৰিয়ানী খালোঁ এতিয়া আমি আহিছোঁ এম বজাৰত আৰু এম বজাৰত অকণমান বজাৰ কৰোঁ বুলি ভাবিছোঁ আৰু তাৰ কাৰণে গেঞ্জি লৈছোঁ আৰু চাওঁ কি পাৰোঁ কি লওঁ দেখাই আছোঁ আপোনালোকক কি লওঁ ইয়াতে যিখিনি বিচাৰিছিলোঁ চোফাৰ কাৰণে সেইখিনি নাপালোঁ আৰু বেলেগ এখনত যাম আমি দেখাই আছোঁ লো আমি বিশালত আহিলোঁ আৰু ইয়াতে কিবা কিবি ল'লোঁ আৰু মই এয়া বিল দিবৰ কাৰণে লাইন পাতি আছোঁ আৰু এইফালে পাপাকে কিতাপ চাই আছে আৰু ৰুণকো কিতাপ লাগে সেইকাৰণে সি হাত মেলি আছে এয়া আমি ঘৰত আহি আছোঁ আৰু ৰুণ আগত বহি পূৰা গাড়ী চাই আছে তাৰ টোপনি ধৰা নাই কেৱল গাড়ীয়ে চাই আছে পূৰা গাড়ী ভাল পায় সি গধূলি নামঘৰত চাকি দিবৰ কাৰণে আহিলোঁ আৰু এইফালে ইয়াতে খোল শিকি আছে আৰু আপোনালোককো অকণমান দেখাইছোঁ টাউনৰ পৰা আহি পল্টন বজাৰত অকণমান বজাৰ কৰিলেও বজাৰ কৰি আহিয়ে মানে আকৌ ওলাইছোঁ আমাৰ ওচৰৰ বাইদেউটোৱে মোক ৰখি আছে ইফালে দেৰি হৈছে সেইকাৰণে তেতিয়া আৰু ভিডিঅ' কৰিব নহ'ল মানে চোফাৰ কভাৰ চাইছিলোঁ আজি দেওবাৰ যিহেতু দোকানবিলাক বন্ধ হ'লেও মলত চালোঁ পচন্দ নহ'ল এই দুটা পঞ্চ আনিছোঁ আৰু কিবা কিবি খোৱা যোগাৰ লৈ আহিছোঁ সেইখিনিয়ে বজাৰ কৰিলোঁ আৰু বিশেষ বজাৰ কৰিব নহ'ল এনেকুৱা দুটা আলু দোকান চেয়াৰত এনেকুৱাকৈ দিব পৰাকৈ আৰু কুচনৰ কভাৰ বা সেনেকুৱা একো নাপালোঁ ভাত বনাইছোঁ ভাতৰ হ'লে একো বনোৱা নাই ভাতত আলু দিছোঁ আৰু এইফালে মাছ দিছোঁ সেইখিনি মোৰ ভিডিঅ'টো যদি আজি ভাল লাগিছে লাইক কৰিব আৰু যদি ভুল হৈছে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই গুড নাইট